তো এই গাঁৱত যাব আৰু মই বজাৰ যাম মানে দেৱালীৰ বজাৰ কৰিব যাম অলপ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি বজাৰত আহিয়ে দেখিব কলগছ আৰু ইয়াতো কলৰ গছ আৰু আপোনাকো হেপী 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 আৰু বহুত হেপী দেৱালী বেলেগ নহ'লেও মানুহ কিন্তু বহুত আছে দেই হয়তো সকলোৱে বম কিনিব আহিছে ডাঙৰ ডাঙৰ বম দামী দামী বজাৰৰ পৰা আহিলোঁ মানে এতিয়া বজাৰত কিছুমান কৰা হ'ল আৰু এতিয়া চুলিকেইটা কাটি ল'ম তাৰপিছত ঘৰত যাম আৰু ঘৰত লগ পাইছোঁ ওকে বজাৰৰ পৰা আহিলোঁ চুলি কাটিলোঁ আৰু এতিয়া আবেলি হ'বলৈ হৈছে এতিয়া কলগছ কাটিম হাতত আছে দা আৰু এফালে আছে কলগছ এই কলগছকেইটা কাটিম মাটি খান্দি থোৱা আছে তাত লগাই দিম তাৰপিছত চাকি জ্বলাম কলগছ কাটিবলৈ কলগছকেইটা ডাঙৰ ডাঙৰ ডাঙৰকেইটা বেছি ডাঙৰ সৰুকেইটা বেছি সৰু মিডিয়াম চাইজ নাই হৈ যাব কিন্তু মিলাই দিম এতিয়া কাটা হ'ল বহুত গধুৰ আৰু এতিয়া বাঁহ কাটিব লাগে তাত চাকি থ'বলৈ কলগছত এই বাঁহডালে কাটিম আৰু হৈ যাব কাম হৈ গ'ল কলগছ ৰোৱা হ'ল বাঁহৰ টুকুৰাখিনি লগাই দিয়া হ'ল এতিয়া চাকি জ্বলাব লাগে আৰু অলপ এন্ধাৰ হ'লেকে চাকি জ্বলাম এতিয়া গা ধুই ল'ম তাৰপিছত লগ পাই আছোঁ অলপ ৰখিব বাই বাই এতিয়া এন্ধাৰ হৈছে এতিয়া আৰু চাকি জ্বলাম গা ধুই আহিছোঁ অলপ ঠাণ্ডা হৈছে বাৰু ঠাণ্ডা দিন না মানে যিমানখিনি ঠাণ্ডা হ'ব লাগিছিলে সিমানখিনি নাই তথাপি অলপ হ'লেও হৈছে আৰু এতিয়া চাকি ৰেডি এতিয়া জ্বলাম আৰু অলপ পিছত দেখাই আছোঁ ৰ'ব বস্তু উঠনিৰ পৰা যে মই যে কৈ আছিলোঁ গছ কলগছ কটা বাঁহ লগোৱা এইকেইটাই হয় চাওক চাব পাৰে কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি পেলাই আৰু এতিয়া বেলেগ ঘৰৰ দেৱালী দেখাব গৈ আছোঁ মই অ' ভাইগুনী ক'ত আছ ঐ চাকিত মজা বনাইছা দেই মজা লাগিছে হা অঁ বম 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 আনিছ কিমানটা আছে অ' আৰু এফালে কি আছে এইটো মেইন জগমগটো মেইন আৰু এইকেইটা আমাৰ চাকিত বে কৰিছে এইটো ঐ চাকিত হেপী বালা দেৱালী অ' ভাইগুনী বম ফুটাই আছ বাপৰে এতিয়া দুই ভাই ককাই মিলি পেলাই কলগছ জ্বলাবলৈ ৰেডি হৈ আছে ঐ ভালকে দেই ভালকে জ্বলাইছে এইটো কলগছ তোৰ বেয়া হৈ গৈছে নেকি এতিয়া উঠিবৰ কাৰণে জুই উলুলি আছে সেইটো জুই যে দেখিছে তাৰ মানে কিবা এটা আছে গম পাইছেনে আৰু ইয়াতে ভিতৰতে জমবাবাৰ বীৰবম আছে ক'ত এইটো এতিয়া জ্বলাইছে না দূৰচ এতিয়া আৰু ভিডিঅ'টো শেষ কৰিবলৈ হৈছে আৰু মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ বস্তুটো দেখাবলৈ এইফালে মই ঘৰৰ পিছফালে আহি গৈছোঁ মানে বস্তুটো হৈছে এইটো দেখিছেনে এইটো হৈছে গছৰ পুলি আজিৰ পৰা একমাহ আগত মানে মোৰ বাৰ্থডে দিনাখন যে লগাইছিলোঁ আজি মানে এক মাহ হৈ গ'ল গম পাইছেনে এইটো দেখাইছোঁ আৰু